দেউতা, মোৰ এতিয়াও মন যায় জানা, তোৰ আঙুলিত ধৰি তাহানিৰ দৰে জীৱনৰ অৰ্থ বিচাৰি যাবলৈ। তোৰ লগত যে কিমান সোণোৱালী শৈশৱৰ স্মৃতি পাৰ কৰিছিলোঁ, আজিও মোৰ হৃদয়ৰ এচুকত জীপাল হৈয়ে আছে। তই যে মোক দোকানৰ পৰা সদায় ভুজিয়াৰ পেকেট এটা, দুটামান চকলেট আনি দিয়াৰ বাবে বাৰেণ্ডাতে তই উভতালৈ পৰ দি থাকোঁ। তোৰ চাগে মনত আছে, নাপালে কত যে অভিমান। আগৰ সেই দিনবোৰলৈ আকৌ উভতিব মন গৈছেচোন দেউতা। তই স্কুলৰ পৰা উভতাৰ পিছত কত যে সেই চাইকেলখনৰ কেৰিয়াৰত বহি ঘূৰিছিলোঁ, কত যে আনন্দ। ভাবিলেইচোন মোৰ অতীতলৈ ঘূৰি যাব মন যায় অ' দেউতা। কি যে দিন আছিল সেইবোৰ। ল'ৰা ছোৱালীৰ সৈতে কোনো তুলনা নকৰা, দুজনী ছোৱালীৰ পিতৃত্ব অৰ্জন কৰাৰ পিছতো ল'ৰা এটা নথকাৰ আক্ষেপ নেদেখিলোঁ তোৰ চকুতো দেউতা। যদি কেতিয়াবা কঠিন বিপদৰ সন্মুখীন হওঁ, হাতে হাত ধৰি আগুৱাই আৰু জীয়াই থকাৰ সাহস দিয়াৰ আহিলা একমাত্ৰ মোৰ বাবে তয়েও দেউতা। যদি কেতিয়াবা কঠিন বিপদৰ সন্মুখীন হওঁ, হাতে হাত ধৰি আগুৱাই আৰু জীয়াই থকাৰ সাহস দিয়া আহিলা একমাত্ৰ মোৰ বাবে তয়েও দেউতা। নিজৰ সপোনৰ পিছত ঘূৰি নুফুৰি আমাৰ সপোন পূৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাজনে মোৰ মৰমৰ দেউতা। সমাজৰ চকুত এজন প্ৰকৃত নাগৰিক ৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত দেউতাৰ কি যে হেঁপাহ নাজানো। হ'ব পাৰোঁ নে নোৱাৰিম, কিন্তু দেউতা এটা কথা, জীৱনৰ প্ৰতিটো দিনেই তোক কষ্ট নিদিয়াকৈ সুনাগৰিক হ'বলৈ চেষ্টা কৰি যাম। ৬০টা বসন্ত গৰকি যোৱা সেই মানুহজনৰ হৃদয়খন এবাৰ পঢ়ি চালে এনেকুৱা লাগে যে সেয়া ভগৱানৰ এক অংশ, যাৰ হৃদয়ত নেদেখিলোঁ কোনো কৃত্ৰিমতা। সদায় নতুন নতুন ৰূপত দেখিবলৈ পোৱা সেইজনেই মোৰ দেউতা। কেতিয়াবা ভাবোঁ, তোৰ আৰু মোৰ বয়সৰ ব্যৱধান কম হ'লে আৰু এখন্তেক চাগে বেছিকৈ তোৰ ছাতে জিৰাবৰ সুযোগকণ পালোঁ হয়। তাহানিৰ এৰি অহা দিনবোৰৰ দৰে থাকিবলৈ মোৰ বহুত মন অ' দেউতা। নোৱাৰিম চাগে। সময়ৰ কঠোৰ আহ্বানত আমিচোন হেৰাই গৈছোঁ ক্ৰমান্বয়ে, আৰু এদিন আমি বিলীন হওঁ সময়ৰ কঠোৰ আহ্বানত। কিন্তু থকা কেইদিন তই মোৰ সাহস, তই মোৰ জীয়াই থকাৰ প্ৰেৰণা, তই মোৰ উৎসাহ, তয়েই মোৰ সংকল্প, তয়েই জীৱনৰ আপোন মানুহ। দেউতা, জীয়াই থকালৈকে তোৰ জীৱনত তই আমাৰ বাবে কৰা কষ্টৰ বিনিময় একো দিব নোৱাৰ, আৰু প্ৰতিদান স্বৰূপে দিবলৈও একো নাই। কিন্তু তই মোৰ জীৱনত সদায় সজীৱ হৈ থাকিবি আজীৱনলৈকে। সদৌ শেষত তোলৈ শত কোটি প্ৰণাম। ভগৱানে তাহানিৰ দৰে তোক সুঠাম কৰি ৰাখক, নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা। দেউতা, তোলৈ উৎসৰ্গিত।